হাৰিয়া আজি আৰু এইবাৰ এই বছৰৰ প্ৰথম এইয়া মামা হাল বাই আছে আৰু মামাই হাত বাউল দি আছে বোলে ভিডিঅ' অলপ কৰিব লাগে হেনো এয়া ভিডিঅ' কৰিছোঁ এইফালে পথাৰত হাল বাই আছে এইবোৰ পথাৰ এয়া ৰোৱা ওলাই থৈ দিছে এইফালে গোটেইখিনি সেইফালে আধা মূৰৰ পৰা ৰুই হ'লে ৰাতিপুৱাই আহিলে আৰু এতিয়া 8টামান বাজিছেহে মই আহিছোঁ এয়া আজি ৰুবলৈ আহিছোঁ মামাহঁতৰ ঘৰলৈহে আহিছোঁ হাজবেণ্ডৰ মামাৰ ঘৰত পথাৰৰ খেতি আছে হাৰিয়া লগাই দিছে আৰু সকলো ৰোৱনী ৰাতিপুৱাতে আহিছে আৰু ৰুই শেষ কৰিহে থৈ যাব আৰু গোটেইখিনিয়ে লাগি গ'ল পথাৰত এইপিনে ঘৰত ৰন্ধা বঢ়াত লাগি আছে আৰু সকলো ময়ো অকণমান টাইম ৰুম তেওঁলোকে 5টা বজাতে আহিলে মই 8টা বজাতে আহিছোঁ অলপ দেৰিকৈ আৰু ৰুই মেলি হাৰিয়া খাই বৈ আজৰি হৈ যাম আৰু যিখিনি ৰুবলগীয়াখিনি পথাৰত দিছে আৰু ৰুই মেলি আজৰি হৈছে আৰু এয়া ঘৰত আহি কলপাততে ভাত দিছে আৰু এনেকৈ বাৰিষা সময়ত কলপাতত ভাত খোৱাৰ আমেজেই বেলেগ খুব বেছি ভাল লাগিছে আৰু অলপ খাই বৈ আজৰি হৈ ৰুবলৈ যাব পথাৰলৈ ৰুই হোৱা নাই আচলতে আৰু এয়া দেখুৱাইছোঁ আপোনালোকক